তো হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এটা খেৰৰ মেজি বনাম। আমাৰ ভাইটি ভতিজা মই এনেকৈ মিলি চাওকচোন। তো বন্ধুসকল আহক, মই কেনেকৈ মেজিটো মাৰিছোঁ আপোনালোকক মই দেখুৱাওঁ। আৰু খেৰৰ মেজি মাৰা এটা ছিষ্টেম থাকে। ইয়াত গাঁত এটা খান্দি খুঁটি পুতিব লাগিব। তাৰপিছত এডাল পুতি লাহেকৈ খেৰখিনি আনি ইয়াত দিব লাগিব। তো চাওকচোন ভিডিঅ'টো কেনেকৈ কি কৰোঁ। খেৰটো এনেকৈ দিব লাগিব ৰাউণ্ড কৰি। এই খেৰখিনি তাৰপৰা আনি ইয়াত আকৌ সিপিনেও আছে কাৰণ খেৰখিনি আনি আমি ইয়াত জমা কৰিম। তাৰপিছত লাহেকৈ মেজিটো মাৰা আৰম্ভ কৰিম। আহকচোন ভিডিঅ'টো চাওঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া মেজিটোত খেৰ দি আছোঁ। কেনেকৈ খেৰ দি আছোঁ দেখুৱাই আছোঁ। বন্ধুসকল প্ৰথমতে এনেকৈ খেৰটো দিব লাগিব, চাৰিওপিনে খেৰটো যাতে মেজিটো হয়। খেৰখিনি এনেকৈ ধুনীয়াকৈ জোকাৰি দিব লাগিব। আৰু এই আমাৰ ভাইটি আৰু আমাৰ খেৰখিনি দি আছে। তাৰপিছত এই আমাৰ ল'ৰাটো মেজিটো বনাই আছে ইয়াত। এতিয়া আমি সেইখনকে দেখাওঁ। তো বন্ধুসকল এনেকৈ আমি অলপমান মেজি কাম কৰাৰ লগতে অলপমান এনে ফূৰ্তি কৰিলোঁ। আৰু আমাৰ ফ্ৰেণ্ডো আহি গ'ল মেজি মাৰাত। হায়াৰ মাতিছোঁ অলপ যেনেকৈ চুটকে আহিছে, আশা নাই মেজি মাৰিব বুলি। হা খাবা হায়াৰ চাবা, হ'ব দে আৰু চাবাটো অলপ হ'ব আৰু উপায় নাই। তো বন্ধুসকল এনেকৈ মই কামখিনি কৰাৰ লগতে ফূৰ্তিও কৰিলোঁ। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনেকুৱা লাগে, আৰু লাইক এটা কৰিব, শ্বেয়াৰ কৰিব পাৰিলে। তো থেংক ইউ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।